আপোনালোকক ব্লাউজতনো হুক কেনেকৈ লগাই তাকে দেখাওঁ বুলি ভাবিলোঁ। এয়া গুলি লৈ লৈছোঁ আৰু এয়া বেজি তাত ভৰাই লৈছোঁ সূতা। এইকেইটা বস্তুটো লাগিবই আৰু তাৰপিছত লৈছোঁ আটাইতকৈ প্ৰয়োজনীয় বস্তুটো, সেইটো হৈছে ইয়াৰ হুককেইটা। এইকেইটা নহ'লে নহ'ব, এইকেইটা ল'বই লাগিব। মই 4টা বা 5টা দিওঁ, চাই লওঁ ক'ত কেনেকৈ প্ৰয়োজন হয়। এই হুককেইটা লৈ লৈছোঁ। তেনেহ'লে আহক ব্লাউজতনো হুক কেনেকৈ লগাই তাকে আপোনালোকক দেখাওঁ। একেবাৰে উজু, আচলতে দেখিবলৈ আমি যেতিয়া নাজানিছিলোঁ তেতিয়া ভাবিছিলোঁ বৰ টান নেকি লগাবলৈ, কেনেকৈনো লগাই, এই পাকটোনো কেনেকৈ দিয়ে। পিছে যেতিয়া কৰি এতিয়া মানে পূৰা অভ্যাস হৈ গ'ল। এতিয়া মানে জনা হ'লোগৈ আৰু কেনেকৈ কৰে কি কৰে। সেয়েহে মই যিটো আগতে ভাবিছিলোঁ সেইটো আপোনালোকেও ভাবে নেকি বুলি ভাবিয়ে আচলতে ভিডিঅ'টো আগবঢ়াবলৈ আহিলোঁ। এয়া চাওক, দেখিছেই নহয়, ইয়াত হুকটো এনেকৈ লৈ ল'ব। হুকটো লৈ লোৱাৰ পিছত এই তল ফালৰ পৰা যিটো আছে যে বাট এটা আছে যে, এইফালৰ পৰা এনেকৈ লৈ মুঠতে এই হুকটো ইয়াৰ লগত এটেচ কৰি ল'ব। দুবাৰমান এনেকৈ কৰি দিয়াৰ পিছত ৰখিয়ে যায়গৈ আৰু সৰু কথাবোৰ জানিব লাগে, কাৰণ চিলাই জানিলেই নহ'ব। কিছুমান বহুত খুঁটি নাটি থাকে বস্তু এটা ভালকৈ বনোৱাৰ ক্ষেত্ৰত বা উলিওৱাৰ ক্ষেত্ৰতো হওক, তৈয়াৰ কৰি উলিওৱাৰ ক্ষেত্ৰত আচলতে নিখুঁত হ'ব লাগে বস্তুবোৰ, তেতিয়াও গ্ৰাহকেও ভাল পায়। আৰু তেনেকৈ নিখুঁত বস্তু এটা আপুনি উলিয়াই দিব পাৰিলে আপোনাৰ সেইজন গ্ৰাহক বাৰে বাৰে আহি থাকে। সেইটো কাৰণে নিজৰো অকণমান চেষ্টা লাগিব। আমাকতো শিকাওঁতে ইমানখিনি শিকোৱা নাছিলে, ওপৰে শিকাইছিলে, কিন্তু বহুত দিনৰ পৰা এনেকৈ সৰু কথাবোৰ শিকোঁতে এতিয়া অকণমান, বৰ বেছি এটা নহয়, অকণমান জনা হৈছোঁগৈ। সেইকাৰণে 2-এটা অৰ্ডাৰো পাই থাকোঁ বাৰু। এইটো চব হৈ গ'ল। এতিয়া এই বস্তুটো এনেকৈ কেইবাপাকমান কৰি এনেকৈ টানি দিলে যে এইটো ৰখিয়ে যায়গৈ। এইটো চক, এইটো লাগিয়ে গ'ল, লক লাগি গ'লগৈ, হ'লেই আৰু এই হুকটো তেনেকৈ ইয়াত এইবোৰ মিলাই মেজাৰমেণ্ট কৰি এটা এটাকৈ লগাই গ'লেই হৈ গ'ল। আৰু হুকবোৰ তেনেকৈ আপোনাক দেখাই দিলোঁ। এই হুকটো ইয়াত হ'ল নহয়, পিছে ইয়াৰ যিটো মানে এই হুকটোনো এতিয়া ক'ত লাগিবগৈ, ইয়াত লাগিবলৈতো কিবা এটা লাগিব। এইটো ছাইডে ব্লাউজৰ যিটো অকণমান ডাঙৰকৈ থাকে পটি, এইটো ছাইডত আমি এটা হুক লগোৱা ঠাই বনাব লাগিব। কিন্তু এই সূতাডালে নহ'ব মানে কি, হ'ব হোৱাটো, কিন্তু অকণমান শকত হ'লে ভাল হয়। শকত হ'লে মানে পটককৈ হৈ যোৱা নিচিনা হয়, নহ'লে আৰু কিমান পাতল সূতাডালে কিমাননো আপুনি হেৰি কৰি থাকিব, বাতি থাকিব। সেইটো কাৰণে দেখাই আছোঁ ৰ'ব আপোনালোকক। এইডাল দেখিছেনে, সূতাডাল অকণমান শকতকৈ লৈছোঁ। দুডলীয়াকৈ নল'ব আপোনালোকে, 6ডলীয়া কৰিব, তেতিয়া মানে পটাপট হ'ব আৰু। কিন্তু এটা কথা মন কৰিব দেই, এই বস্তুটো যে অকণমান যে বাঢ়ি থাকে যে ব্লাউজ চিলাওঁতে, কিন্তু এইডোখৰত গৈ পেলাই হুকটো নলগাব বা হুকৰ লগোৱা ৰাস্তাটো নবনাব, এইডোখৰত বনাব, তেতিয়া ফিনিচিংটো ধুনীয়া হয়, দেখিবলৈও ভাল লাগে। এই পজিশ্যনটোত লগাব, দেখিলে নহয়। তাৰপৰা আকৌ আপোনালোকে এইদৰে মানে দুবাৰমান এনেকুৱা কৰি ল'ব আৰু ঘৰটো বনাই ল'ব। এনেকৈ এইভাগে চব, এইভাগে ঘৰ বনাই ল'ব। চিলাই বোলা বস্তুটো জানিছেই নহয়, জংক পংক সূতা, কেতিয়াবা আউল লাগে, কেতিয়াবা বেজিটোকে পাৰ নহয়, এইবোৰ আৰু থাকিবই চিলোৱাৰ ক্ষেত্ৰত। এইটো দেখিছেনে, এই দুপাক দিয়াৰ লগে লগে বস্তুটো শকত হৈ গ'ল নহয়। এতিয়া কি কৰিব লাগিব, এই পাকে আওহাতে ঘূৰাই ল'ব সূতাডাল, আওহাতে ঘূৰাই লৈ বেজি এই জোঙা ছাইডটো নহয়, এই ছাইডটো নহয়, এই উল্টা ছাইডটো যে, উল্টা ছাইডটোৱে যে এই সূতাকেইডালৰ মাজেদি এনেকৈ এইটো পাৰ কৰি দিব, এনেকৈ পাৰ কৰি দিব। এনেকৈ পাৰ কৰি গৈ থাকিব তলেদি। এইটো এতিয়া যিহেতু এইটো হৈ গ'ল, দেখিছে নহয়, ধুনীয়াকৈ এটা হুক লগাব পৰা ৰাস্তাটো হৈ গ'ল।
আৰু এবাৰ দি দিছোঁ। সেইটো হৈ গ'ল। হৈ যোৱাৰ পিছত এই বেজীটো তলেদি এনেকৈ পাৰ কৰি দিব। পাৰ কৰি আৰু গাঁঠি এটা মাৰি দিয়াৰ লগে লগে হৈ গ'ল আৰু। আৰু ওচৰৰ কোনোবাই যদি মোৰ ভিডিঅ' চাই আছে তেনেহ'লে মই কথা এটা জনাই থওঁ। মই মানে এতিয়া চিলাই কাটিং শিকাম বুলি ভাবিছোঁ। কাৰণে কোনোবাই যদি শিকিব বিচাৰে মোৰ লগত যোগাযোগ কৰিব। মই নিশ্চয় আপোনালোকক শিকাবলৈ চেষ্টা কৰিম। ওচৰখিনিক কৈছোঁ, দূৰৰখিনিৰ কথাটো নকওঁ বাৰু, তেওঁলোক দূৰৰ যিহেতু আহিব নোৱাৰে। মানে ওচৰখিনি কথাই ক'লোঁ আৰু। কাৰোবাৰ যদি ইচ্ছা হয় যোগাযোগ কৰিব। বাকীখিনি মই ফোনতে তেওঁলোকৰ লগত পাতি ল'ম। এইটো হৈ গ'ল চাওক, এইটো এয়া এইটো হুকটো হৈ গ'ল। তেনেহ'লে গোটেইখিনি মই লগাই লওঁ। তো ব্লাউজ চিলাই ৰেডি হৈ গ'ল। এয়া হুক চাওক। এই ব্লাউজটো যে পূৰা ফুল নেকৰ হয়, আজিকালি যিটো ওলাইছে 40 সাইজ হয় দেই এইটো ব্লাউজ। কেনেকুৱা লাগিছে জনাব। মোৰ এইটো বনাই ৰেডি হৈ গ'ল। এতিয়া কাষ্টমাৰক দিবহে লাগে আৰু।